এই আমার আবেদন অভিযান স্যার মোৰ মৰমৰ শনিবাৰ আমাৰ সকলোৰে অতি প্ৰিয় প্ৰতিটো কামত দিহা পৰামৰ্শ বিপদত তেওঁ আমাৰ হাতত হাত ধৰি আগবাঢ়ি যায় সমাজ কল্যাণ বিভাগ তেখেতক এখন আগবাঢ়ি সম্বৰ্ধনা জনাব অমৃতা। তাৰিখে IC DSW হিচাপে ইয়াতে জইন কৰিছোঁ। মই আগতো এই মানে বিভাগৰ মিটিং আছে তাত এতিয়া আমাৰ তাৰমানে যিটো আমাৰ টাৰ্গেট কৰি আছোঁ সেই টাৰ্গেটটো আমি পাইছোঁ, কিন্তু আৰু বেছি কৰিব ইচ্ছা হৈ আছে। কাৰণ কিয় আমাৰ ইয়াতে এটা প্ৰব্লেম হৈছে, মই সকলোৰে আগত কওঁ, এই চাইল্ড মেৰিজৰ কাৰণে বহুত বেনিফিচিয়াৰী আমাৰ পোৱা নাই। চাইল্ড মেৰিজ হ'ল তাৰমানে 18 বছৰ তলত হ'লে ৰেজিষ্ট্ৰেশ্যনটো নহ'লে আমি তেওঁলোকৰ ফৰ্মটো একচেপ্ট নকৰোঁ। আৰু কিছুমানে কৈ আছে বেংকৰ অসুবিধাটো আজিকালি দূৰ হৈ গৈছে, এতিয়া বেংকৰ কোনো অসুবিধা নহয়। আৰু মই আপোনালোকে সহায় কৰক, যদি এনেকুৱা আছে মাতৃসকল আপোনালোকে আনি দিয়ক, আমি তেওঁলোকক পইচা দিয়াৰ ব্যৱস্থা কৰিম।